वेलकम बैक टू माय चैनल और जदि आज प्रथमबार कारण अपनी मोर भिडिओ चाइसे तेने नमस्कार मोर नाम लिपिका सो आज मैं आहिसो कलियागोसाई थानले एटा विशेष कारणत आहिसो कारणটো मैं कम माने आपनालोকক अकमान देरिके कम इतिया आहि पाइसो हात भरि धुलो अकमान पानी छटियाय तार पिছত इतिया साकी गज जल साकी बन्ती दिया हूँ तार पिছত मैं आपनालोকক लग पाइ आछो तार पिছত कम इतिया बोलकसोन जाओ साकी जलाओंगे आपनालोকক देखुवाम এইখনে হৈছে কলিয়াগোসাই থান ইয়াত মই ভিতৰটো আপোনালোকক অকমান দেখাই দিম এইখিনিয়ে হৈছে চাকি বন্তি লগোৱা জেগা বাকি আৰু এটা জেগা আছে কিন্তু তাত মানে বৰষুণৰ কাৰণে ভিজি থাকাৰ কাৰণে আজি আমাক এটা জ্বলাব নিদিলে ইয়াতে জ্বলালো এতিয়া ভিতৰলৈ আহিছো হেয়া কৰিবলৈ এজন দেও বহি আছে বহুত পুৰণা হয় ধানখন এটা মেৰামতি বহুত চলিলে আৰু আগতকে চাকি বন্তি দিলো দি পেলাই আমি প্ৰসাদটো খাবলৈ পালো আমি হৰা দিয়া নাছিল মানে চাকি দিবলৈ আহিছিলো হলেও পালো আৰু দিলে দাদাহঁতে ইয়াতে থাকা দেউসকলে তাৰ পাছত এতিয়া ইয়াত আহা মানে মেইন কাৰণটো হৈছে মোৰ মানে আজি কেদিনমানৰ আগত অকণ আচিনা এটা হৈছিলে চকুত সো মানে ইয়াত বোলে কয় কলিয়াগোসাই থানত যদি নিমখ আগবঢ়ায় তেতিয়া মানে চকুৰ আচিনা ভাল হয় মানে জুন দিনা পা ভাবিছো হিনাই বায়ে মানে ক'লে মোক মই কথাটো জানা নাছিলো বায়ে যেতিয়া ক'লে তেতিয়া তাৰ পাছতে মানে মোৰ ভাবি দিলো তেতিয়া পৰা মোৰ চকুৰ বিষটো লাহে লাহে কমিলে তাৰ পাছত 20 দিনলৈ একেবাৰে আচিনাটো নাইকিয়া হৈ গ'ল সো আপোনালোকৰ যদি কেতিয়াবা তেনেকুৱা হয় তেতিয়া ভাবি থব মানে মনত ভাবি থলেও হ'ব আৰু লাহেকে কেতিয়াবা দিবলৈতো কেতিয়াবা লগে লগে দিগদাৰ হ'ব পাৰে একো নাই তেতিয়া সুবিধা মিলে তেতিয়া আহিলে হ'ল আপোনালোকক কলিয়াগোসাই থানৰ এখন এড্ৰেছটো কৈ দিওঁ বালিপৰাৰ পৰা জামুগুৰি ৰাস্তাটোত আহি থাকোতে আপোনাৰ প্ৰায় 2-3 কিলোমিটাৰ মানৰ ভিতৰত এখন দলং আছে দলঙৰ কাষেদি সোমাই লেফট সাইডে এটা ৰাস্তা আছে বাগানৰ সো হেফালেদি সোমালে বহুতে প্ৰায় চিনি পাবও পাৰে যিসকলে নাপায় তেওঁলোকৰ কাৰণে কৈ দিছো আৰু সিধা আহি থাকিলে মানে পাই যাব আৰু বহুত ধুনীয়া পৰিবেশটো চাওকচোন পুৰা ঠাণ্ডা আজি মানুহ নাই আমি প্ৰথম আহিছো ৰাতিপুৱা সোনকালে আহিলো ঘৰ পৰা আৰু সো আহিব পাৰে আপোনালোকে আৰু আগবঢ়াই থলে মানে মনত ভাবিলে ভাল হ'বই মানে এটো কোনো কথাই নাই আৰু যেতিয়া সুবিধা মিলা তেতিয়া আহিলে হ'ল দিবলে এইখন ইয়াত মানে কলিয়াগোসাই থানৰ এখন নাৰ্সাৰী এখন আছে ইয়াক কলিয়াগোসাই ফ্লোৰেল নাৰ্সাৰী বুলি বলকচোন মানুহৰ ঘৰতে নাৰ্সাৰী খুলি লৈছে আৰু ঘৰৰ মালিকে সো বলক মই আপোনালোকক দেখাম এয়া চাওকচোন এইটো ইমান ধুনীয়া ৰ'জ আৰু বহুত আছে ফালেও যাম বলক দেখাই আছো মই আপোনালোকক বিভিন্ন ধৰণৰ ফুল আছে ইয়াত মানুহৰ ঘৰতে খুলি লৈছে তাৰমানে নাৰ্সাৰীখন এতিয়া ভিতৰটো আছে ফলি সব ইয়াৰ ফালেও যাওঁ আমি এয়া পুৰা ফুলেই ফুল চাৰিওফালে ইয়াত ধুনীয়া মই বেক কেমেৰা দি দেখাই আছো ৰ'ব এয়া বিভিন্ন ধৰণৰ একদম কেকটাছ কিবা কিবি এইবোৰ চিনিয়ে নাপাওঁ ইমান ডাঙৰ ডাঙৰ এলোভেৰা প্ৰকাণ্ড এলোভেৰা প্লেণ্ট আছে বৰষুণো দি আছে বতৰো ভাল
ডাঙৰ নাৰ্চাৰী দেই এইখন। বৰষুণত বেয়াকৈ ফচি গৈছিলোঁ, এতিয়া অলপমান কমিছে আৰু এতিয়া আহিবলৈ পাৰিছোঁ। চ' আপোনালোকক মই আহোঁতেতো দেখুওৱা নহ'লে, এতিয়া যাওঁতে যোনটো ৰাস্তাদি সোমাই ৰাস্তাটো মই দেখাই দিম বাগানখনৰ মাজেদি। চ' চাই থাকিব, ব'লক যাওঁ। এইটোৱে ৰাস্তাটো, এখন দলং এখন আছে, দলঙৰ কাষেদি থানখন পাবগৈ এইখন দলং। যে আৰু ৰাতিপুৱা একো খায়ো অহা নাছিলোঁ, চব ভোক লাগি গ'ল। বালিপাৰাত ৰখি পেলাই একো এটা খাবলৈ মানে তেনেকুৱা নাপালোঁ। তাৰপিছত গৰমে আহি এতিয়া ইয়াত এইটো মই লৈছোঁ এটা ভেজ উত্তাপাম, আৰু এয়া ধোচা খাইছে। চ' ইয়াকে খাই এতিয়া আমি ইয়াক খাই লওঁ আৰু ফাৰ্ষ্ট কৰি পেলাই মজা লাগি গ'ল। এতিয়া আৰু ঘৰলৈ যাওঁ। গৰৈমাৰীতে আছে, আপোনালোকে যদি ইয়াৰে হয় আহিব পাৰে, একদম চুকটোত আছে, SSB যোৱা ৰাস্তাটোৰ কাষতে। চ' এতিয়া ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ, আৰু যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব, আৰু চেনেলটো মোৰ প্লিজ ছাবস্ক্ৰাইব কৰি বেল বাটনটো প্ৰেছ কৰি দিব। থেংক ইউ।